হেল্ল' এভৰিৱান, মমি ব্লগছৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ আহিছোঁ নতুন এটি ভিডিঅ'লৈ আৰু ভাবিছোঁ আজি সোনকালে ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ। আজি হৈছে দেওবাৰ, স্কুল নাই, গতিকে শুই উঠাও দেৰি, কাম বনো কৰি হৈছে আৰু ব্ৰেকফাষ্ট খাই হৈছে। ভাবিলোঁ সোনকালে ব্লগটো ষ্টাৰ্ট কৰি লওঁ। চাই যাব ভিডিঅ'টো শেষলৈকে, আৰু যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ব'লক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া। আৰু এয়া হৈছে লোকেল গুড় মানে দাদাই যোৰহাটৰ পৰা আহোঁতে লৈ আহিছিলে। দেখিছেনে, এইখন হৈছে ঢকুৱা বুলি কয়। এইটো বেলেগ ঠাইত বেলেগ নামেৰে জনা যায় চাগে। এইটো ঢকুৱা, তাতে ধুনীয়া এটা বাতি বনাই, তাৰপিছত তাৰ ওপৰতে লেমিনেশ্যন কৰিছে, ধুনীয়া এটা বাতি বনাই তাতে চেপ দি গুড়খিনি ৰাখিছে। খুব সুন্দৰ লাগিছে দেখিবলৈ। আৰু আজি হৈছে দেওবাৰ, গতিকে দেওবাৰ আৰু মই ব্ৰেকফাষ্টত বৰ দীঘলৈকে লাগি থাকিব ইচ্ছা যোৱা নাই। গতিকে আজি চিৰা, গুড়, গাখীৰ এনেকৈও আজি ব্ৰেকফাষ্টটো চলাই দিম বুলি ভাবিছোঁ। ইহঁত তিনিটাৰ কাৰণে মই এয়া চিৰা ৰেডি কৰিছোঁ ব্ৰেকফাষ্টৰ কাৰণে। গাখীৰ, গুড় আৰু চিৰা এনেকৈ খাব ভালো পায় তাহাঁতি। এতিয়া কিবা মাঘৰ বিহু এটা ফিলিংছ আহি গৈছে আৰু চিৰা, গুড়, গাখীৰ দেখি। এইফালে মই গাখীৰখিনি পগাই লৈছোঁ। এইখিনি ভালকৈ পগাব লাগিব, আৰু গাখীৰ পগোৱাৰ সময়ত মই সদায় ওচৰতে ৰৈ থাকোঁ, নহ'লে আৰু গাখীৰ সদায় নষ্ট হয় মোৰ। তাৰো এটা কাহিনী আছে, মই গাখীৰ পগাওঁতে কিয় ওচৰত ৰৈ থাকোঁ, সেইটো এটা বেলেগ ভিডিঅ'ত আপোনালোকক জনাম বাৰু। আৰু এইখিনি ভালকৈ উতলাই লওঁ, এতিয়া চিৰাৰ লগত খাব লাগিব। এয়া ধুনীয়াকৈ সৰ বান্ধিছে গাখীৰখিনি, এইখিনি খাটি গাখীৰে হয় আৰু, গতিকে এইখিনি এতিয়া দিম তাহাঁতক। ধুনীয়াকৈ পগাই লৈছোঁ গাখীৰখিনি, ঠাণ্ডা কৰি আৰু জলপানৰ লগত এইখিনি ঢালি দিম। এয়া গুড়খিনি চাওকচোন কিমান এটা ধুনীয়া শ্বেপত বহি গৈছে। আচলতে গৰমে গুড়খিনি এনেকৈ শ্বেপ দিছে নেকি। এয়া হৈ গ'ল ৰেডি মোৰ চিৰা, গুড়, গাখীৰ। এতিয়া আৰু গৰমে ইয়াক পৰিৱেশনহে কৰিব লাগে আৰু। আজি মোৰ উজু বুদ্ধি, কাৰণ ইয়াত ব্ৰেকফাষ্ট বনাওঁতে বহুত টাইমো নালাগে আৰু খায়ো ভাল পাব। গতিকে আজি দেওবাৰটোত বহুত কামো আছে, গতিকে এইখিনি সোনকালে সিহঁতক খুৱাই পেলাই এতিয়া বাকী মোৰ কামত লাগোঁ। আৰু এইখিনি ধুনীয়াকৈ সৰ বান্ধিছে। ইয়াতে আকৌ খাব সময়তো মোবাইল ন বি बे बे oh मोबाइल छुआ अब खाइ लो त मोबाइल छुआ इस ইহঁতে খুৱাই বাই হৈ গৈছে। এতিয়া তাহাঁতক অলপ খেলিবলৈ পঠাইছোঁ। এতিয়া মই ঠাণ্ডা ভাত কেইটামানকৈ খাই লওঁ, কাৰণ ঠাণ্ডা ভাত কেইটামান খালেহে মোৰ ভাল লাগিব। ৰাতি ভাত থৈ দিছোঁ, গতিকে খাই লওঁ এতিয়া ঠাণ্ডা ভাতকেইটা। कैसी है ये दूरी, कैसी मजबूरी, मैंने नजरों से तुझे छू लिया। कभी तेरी खुशबू, कभी तेरी बातें, बिन मांगे ये जहां पा लिया। तू ही दिल की रौनक, तू ही जन्मों की दौलत, और कुछ ना। এওঁ আনিছে ছাগলীৰ মাংস, মানে খাচী মাংস বুলি কোৱা হৈছে। এয়া গোটেই চৰ্বি ধুনীয়া মাংস আনিছে। যিহেতু আজি বনাবলৈ বহুত টাইম আছে, গতিকে গোটেইকেইটা ঘৰত আছে, ধুনীয়াকৈ খাব লাগিব। সেইকাৰণে আজি খাচী মাংস আনি দিছে, আৰু মই এতিয়া ধুনীয়াকৈ বনাই দিব লাগে বোলে। এয়া মই ৰেডি কৰি লৈছোঁ, আৰু তাৰ কাৰণে পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজ, তাৰপিছত আদা নহৰু পেষ্ট বনাই লৈছোঁ। এয়া গৰম মছলা, ইলাচি, দালচেনি, এইখিনি আৰু লাগতিয়ালখিনিয়ে, সকলোৱে যিখিনি জানেই আৰু সকলোৱে একে ধৰণ বনোৱাৰ। মই তেল দি লৈছোঁ। মই আগতেও কৈছোঁ যে মই তেল খুব কম দিওঁ মাংসত, খুব কম তেলেৰে বনাওঁ মই। এইটো হৈছে খাটি সৰিয়হৰ তেল, আগতেও দেখাইছোঁ মই। ইয়াৰ কোনো চিল মোহৰ নাই, বটলটো এনেকৈ খালী। এয়া তেল দি লৈছোঁ এতিয়া মই, আৰু এতিয়া মই বনোৱা ষ্টাৰ্ট কৰি দিলোঁ। জানেই আৰু সকলোৱে কেনেকৈ মাংস বনায়, কিন্তু মোৰ আজিৰ এই খাচী মাংস বনোৱা তাৰিকাটো হ'ব একেবাৰে ঢেলঢেলীয়া যেনে লাগিব, কাৰণ যিহেতু মই ইয়াত বেছি মছলা দিব নোৱাৰোঁ। কাৰণ মছলা দিলে ডাঙৰটোৱে খায়, কিন্তু সৰুটোৱে নাখায়।
সেইকাৰণে মই বেছি মছলা দিব নোৱাৰোঁ। গতিকে এইখিনিকে মই ভালকৈ ভাজি 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 তেলটো ওলাই গৈছে অলৰেডি ইয়াৰ পৰা। এইখিনি এতিয়া অলপমান মিট মছলা দিম, তাতে আকৌ অকণমান চেনিও দিব লাগিব। মাংসৰ উতল আহি গৈছে আৰু আপোনালোকে চাগে মোৰ মাংসটো দেখি হাঁহিব, একেবাৰে কিনো ঢেলঢেলীয়া মাংস আৰু সেইটোকে বনাই আৰু একেবাৰে দেখে। আচলতে মই এইটো কাৰণে দেখাব লগা হৈছে যে কাৰণ মোৰ ডেইলি ব্লগটোত এইটো মই মানে বনাব লগা হৈছে ডেইলি ব্লগ হিচাপে, গতিকে এইটো জইন কৰি দিছোঁ আৰু। হৈ গ'ল মোৰ মাংস ৰেডি। এয়া দেখিছেনে কিমান তেল তেল হৈ গৈছে, একেবাৰে ঘি ঘি নিচিনা হৈ গৈছে, চাইডফালে বগা বগা একেবাৰে চৰ্বিনে কি জানো এইবোৰ তেল ওলাইছে। খাচী মাংসটো আচলতে বহুত ভাল। ইয়া গোটেই মই দেখিছোঁ যে কিমান কম তেল দিছিলোঁ আৰু এতিয়া গোটেই তেল তেল হৈ গ'ল একেবাৰে, ধুবলৈও যে কিমান অসুবিধা হ'ব। গতিকে হৈ গ'ল, এতিয়া খাই লওঁ আৰু ভাত পানী, আকৌ লগ পাই আছোঁ। হাই, কালি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ যদিও শেষেই কৰিব পৰা নাই, ভাবিছোঁ আজি আকৌ পুনৰবাৰ আৰম্ভ কৰোঁ। আৰু ভিডিঅ' মই আচলতে ইউটিউব চেনেল বনাম বুলি মই মনতে বহুত দিনৰ আগতে ভাবিছিলোঁ। ল'ৰাকেইটাৰ কাৰণে ভাবিছিলোঁ, সিহঁতৰ সৰু সৰু স্মৃতিবোৰ অলপ ধৰি ৰাখিবৰ কাৰণে মই এটা ইউটিউব চেনেল খুলিম। তাৰপিছতে কি হ'ল, প্ৰথমে প্ৰব্লেম হ'ল যে মোৰ কথা কোৱাৰ প্ৰব্লেম, যে মোৰ কেমেৰাত কথা নোলায়। আৰু ছেকেণ্ড কথা হ'ল সৰুটোক লৈ অলপ দিগদাৰ হয়, ভিডিঅ' ক্লিপ ল'বৰ কাৰণে দিগদাৰ হয়। কেতিয়াবা তাৰ মন গ'লে সি মোক মোবাইলেই চুব নিদিয়ে। এনেকৈ কিছুমান বহুতখিনি অসুবিধাৰ মাজেৰে, বহুতখিনি ঘাট প্ৰতিঘাতৰ মাজেৰে আহি মই লাহে লাহে ভিডিঅ' বনোৱা আৰম্ভ কৰিলোঁ। আৰু ছাপোৰ্ট বুলিবলৈ তেনেকুৱা পাইছিলোঁ, নোপোৱা নহয়। মই পিছলৈ ক'ম বাৰু, মই সেইটোৰ ওপৰত এটা ভিডিঅ' বনাম যে মই প্ৰথম যেতিয়া ভিডিঅ' মানে বনাম বুলি ভাবিছিলোঁ, তেতিয়া মই মানে কিছুমানৰ ওচৰত সহায় বিচাৰিছিলোঁ, কাৰোবাৰ পৰা পাইছিলোঁ আৰু কাৰোবাৰ পৰা হয়তো কি ক'ম আৰু অলপ কামোৰ পোৱাৰ নিচিনা পাইছিলে আৰু। তাৰপিছতে মই নিজেই ভাবিলোঁ যে নহয়, মই নিজে চেষ্টা কৰি নিজেই নিজৰ ওপৰত মানে কনফিডেঞ্চ ৰাখি মই আগুৱাই যাম। কিন্তু আৰু এটা ইয়াতে মেইন প্ৰব্লেম আহিলে আকৌ যে পিকচাৰটোতো মোৰ ভাল নহয়, মোৰতো মোবাইলটো ভাল নহয় ইমান, কি হ'ব এতিয়া। আৰু ভিডিঅ' বনাবলৈতো আৰু মোবাইল এটা কিনি নিদিয়ে কোনো মানে এইটো দিছে দিয়কচোন আগতে, এইটো অলপ কৰি মেলি বেয়া হৈছে, এওঁৱে দিছে বাৰু এইটো। কিন্তু এতিয়াতো আৰু আকৌ ইউটিউব চেনেল খুলিবৰ কাৰণেতো মোবাইল এটা পটককৈ কিনি নিদিয়ে। গতিকে মোৰ চেনেলৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পাইছে, ভাল পাইছে নে বেয়া পাইছে, এইটো আপোনালোকে জনাব। এইটো ভাল নাপাব, মোৰ সম্ভৱ প্ৰথম চেনেলত যিবোৰ ভিডিঅ' আপলোড হয় সেইবোৰ চাবলৈ অলপ দৰ্শকে অসুবিধা পায়, মানে ভিডিঅ'বোৰ কণ্টেণ্টটো ওপৰতো অলপ চাগে অসুবিধা পায়, অলপ জোৰা টোপলি দিয়া ধৰণৰে কণ্টেণ্ট হয়। আৰু কথা কোৱাৰো আৰ্টটো ভাল নহয়, মানে এনেই কথা পাতি থাকোঁতে যেনেকৈ, কিন্তু মোবাইলতো তেনেকৈ কথাবোৰ নোলায় ভিডিঅ' কৰি থাকোঁতে। গতিকে সেইখিনিও অলপ দৰ্শকে আমনি পাব হয়তো। গতিকে বেয়া পালেও অলপ আমাকো আগুৱাই নিবলৈ আপোনালোকে আশীৰ্বাদ কৰিব, অলপ সঁহাৰি জনাব, আমাৰ ভিডিঅ'বিলাকো চাব। যিসকল বহুত দূৰ আগুৱাই গৈছে সেইসকলতো বাৰু গৈছেই তেওঁলোক, কিন্তু নতুন হিচাপে আমাকো অলপ আগুৱাই নিবলৈ আপোনালোকৰ অনুপ্ৰেৰণা, আপোনালোকৰ আশীৰ্বাদ, সঁহাৰি খুবেই প্ৰয়োজন। গতিকে আৰুনো কি ক'ম, এনেকৈ ডেইলি ভ্লগ বনাই যাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকক দি যাবলৈ চেষ্টা কৰিছোঁ। গতিকে বেয়া হ'লেও চাই যাব ভিডিঅ'বিলাক আমাৰ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম।